Hello everyone, welcome back my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু এতিয়া মই গৈ আছো হিঙৰি মন্দিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ আৰু বলকচোন আপোনালোককো লৈ যাম হিঙৰি মন্দিৰলৈ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ আৰু হেয়া আমি আহি পাই গলো শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ আৰু এতিয়া আমি ভিতৰত গৈ দৰ্শন কৰিম আৰু আপোনালোককো দেখুৱাই থাকিম আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব এয়া দেখিছে ইয়াত বহুত দোকান আছে ইয়াৰ পৰাই এখন দোকানৰ পৰা আমি চাকি ধূপ কিবা কিবি কিনি লম তাৰ পিছত দৰ্শন কৰিমগে হেয়া দেখিছে কাহি এখন কিনিলো তাতে চাকি ফুল ধূপ তিৰখুল আৰু মুকুলদানা কিবা কিবি আছে তেনেকে তাৰ পিছত ইফালে আহি গলো আমি গণেশ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে কিন্তু দৰ্শন কৰিবলৈ পণ্ডিত নাছিলে চাকি নজলালো তাতে এনে সেৱা এটা লৈ আহিলো এতিয়া যাম আমি ভিতৰলৈ চাকি জ্বলাবৰ কাৰণে এতিয়া হেয়া গৈ আছো ভিতৰত চাকি জ্বলাবৰ কাৰণে আজি বহুত দিনৰ পাছত আহিছো মন্দিৰলৈ আৰু ইয়াতে মানে অলপ চেঞ্জ হৈছে মন্দিৰটো আগত যত চাকি দিছিলো তাতে কিবা গাত খান্দি আছে মই বাৰু ভিডিও কৰা নহল আৰু এতিয়া এনে সাইডত এনেকে চাকি জ্বলোৱাৰ সুবিধা কৰি দিছে তাতে আহি হিয়া চাকি জ্বলাই আছো এতিয়া জ্বলাব লৈছো আৰু আগৰ জায়গাটো হেতু কিবা এটা বনাব চাগে গম নাপাও আৰু হেয়া ইফালে ভন্টি আৰু মই চাকি জ্বলাই আছো बांदर के देखो तारे चालू है अरे ये भाई तक देख लो भाई भाई देखो ना वहां पर এয়া চাকি জ্বলাই হৈ গল এতিয়া ভিতৰতে গৈ দৰ্শন কৰিমগে আৰু ইয়াতে হিঙৰি গুপ্তেশ্বৰ মন্দিৰৰ বাহিৰত চাকি জ্বলাব লাগে তাৰ পিছত ভিতৰত দৰ্শন কৰিব লাগে আৰু জুনে জুনে হিঙৰি মন্দিৰ আহিছে আৰু ইয়াৰ জুনে জুনে ইয়াৰ হয় হেয়তেটো গম পায় বাৰু এয়া তাত চাকি দি আহি আকৌ ইয়াত দুগছ চাকি দি দিছো তাৰ পিছত এতিয়া আমি গৈ আছো হেয়া দেখিছে ভিতৰত আমি দৰ্শন কৰিবৰ কাৰণে গৈছো আৰু হেয়া ভিতৰত দেখিছে ইয়াত এটা দৰ্শন কৰিম আৰু হেয়া দোকানত যে কিনিছিলো তিৰখুলটো হেতু ভিতৰত এনেকে পূজা কৰি দিছে তাৰ পিছত ইফালে এটা তিৰখুলটো ইয়াতে লগাই দিম মাজত কিবা এটা আৰু ইয়াতে ইমান বান্দৰ আছে ভন্টিয়ে কল দিব বিচাৰিছে বান্দৰক কিন্তু ভয় কৰিছে এনেকে ওপৰত জাপ মাৰি দিব নেকি গাৰ ওপৰত তাৰ পিছত এনেকে দূৰৰ পৰা এনেকে দলি মাৰি দিছে তাৰ পিছত বান্দৰে কল আহি খাইছে আৰু বহুত আছে বান্দৰ এয়া আমাৰ দৰ্শন কৰা হৈ গল আৰু ইফালে ভন্টিহঁতে ফুচকা খাই আছে মই বাৰু নাখালো আৰু এতিয়া আমি যাম ঘৰলে আৰু ভিডিওটো চাই কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাব মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিওৰ সৈতে আজিলৈ আহো বাই বাই